নমস্কাৰ প্ৰথমে দিবলৈ ওলাইছো কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে এনে ধৰণৰ খবৰ নিটো পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব বাৰে বাৰে পাকিস্তান ভ্ৰমণ কৰা নেতাই অসমৰ নেতৃত্ব দিব নোৱাৰে অসমক নেতৃত্ব দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীক সুৰক্ষা দিয়া নেতাই অসমক নেতৃত্ব দিব নোৱাৰে বাৰে বাৰে পাকিস্তান ভ্ৰমণ কৰা নেতাই অসমৰ নেতৃত্ব দিব নোৱাৰে বেদখলকাৰীক সমৰ্থন কৰা লোকে অসমৰ নেতৃত্ব দিব নোৱাৰে দুৰ্নীতিপৰায়ণ লোকে কেতিয়াও অসমক নেতৃত্ব দিব নোৱাৰে অসমক নেতৃত্ব দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত উদণ্ড কণ্ঠে মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক টাৰ্গেট কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত পাকিস্তানৰ সৈতে সঘনাই যোগাযোগ বজাই ৰখা নেতাই অসমৰ নেতৃত্ব দিব নোৱাৰে বুলি দৃঢ়তাৰে সদৰি কৰে পঞ্চায়তৰ প্ৰতিনিধি সন্মিলনখনত ভাষণ দি শাহে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কাম-কাজৰ ফলত বিজেপিৰ নেতৃত্বাধীন এনডিএ অহা বছৰ অসমত একেৰাহে তৃতীয়খন চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে নিৰ্বাচনী প্ৰচাৰৰ বাবে মাটি বিক্ৰী কৰি হেলিকপ্টাৰত তেল ভৰাইছে হাগ্ৰামাই কত কিমান টকাৰ মাটি বিক্ৰী কৰিলে হাগ্ৰামা মহিলাৰীয়ে দাবী কৰিছে যে এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো খাটাং 21খনতকৈ অধিক আসন দখল কৰি চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে বিটিচি নিৰ্বাচন আহিছে গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈছে ৰাজনৈতিক দলসমূহ 5 বছৰ শাসনৰ পৰা আঁতৰত থকা হাগ্ৰামা মহিলাৰীয়ে পুনৰ চৰকাৰ গঠনৰ লক্ষ্যৰে কাষ চাপিছে ভোটাৰ ৰাইজৰ সমষ্টিয়ে প্ৰচাৰ চলাইছে বিপিএফ প্ৰধানগৰাকীয়ে হাগ্ৰামাৰ সভাত দেখা গৈছে ৰাইজৰ ব্যাপক ভিৰ হেলিকপ্টাৰ প্ৰচাৰ অভিযান চলাই চমক দিছে হাগ্ৰামাই কিন্তু হাগ্ৰামা মহিলাৰীয়ে কৈছে তেওঁ হেনো হেলিকপ্টাৰৰ ভাড়া দিব পৰা নাই বাকিতহে উৰুৱাই আছে হেলিকপ্টাৰ মাত্ৰ তেল ভৰোৱাৰ টকাহে দি আছে নিৰ্বাচনত জিকাৰ পিছতহে হেলিকপ্টাৰৰ ভাড়া দিব বুলি নিজ মুখেৰে কৈছে হাগ্ৰামা মহিলাৰীয়ে আজি সাংবাদিকে প্ৰশ্ন কৰিছিল এই প্ৰসংগত হাগ্ৰামাই পুনৰ ক'লে যে তেওঁ মাত্ৰ তেলৰ খৰচটোহে দি আছে হেলিকপ্টাৰৰ ভাড়া এতিয়াও দিয়া নাই তেলৰ খৰচ কেনেকৈ দি আছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত হাগ্ৰামাই দিলে আচৰিত উত্তৰ মাটি বিক্ৰী কৰি হেলিকপ্টাৰৰ তেল ভৰাইছে হাগ্ৰামা মহিলাৰীয়ে ঈদ মিলাদে উন্নবিত ড্ৰাই ডে ঘোষণা কৰক মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ মুছলমান সমাজৰ 3 আৰু 4 ছেপ্টেম্বৰত ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ ঈদ মিলাদ উন নবী পালন কৰিবলৈ সাজু দেশবাসী জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মালৈ স্মাৰক পত্ৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিন পালন কৰিবলৈ সাজু দেশবাসী বন্ধ ৰাখিব লাগিব সকলো খুৰাৰ দোকান এই দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ মুছলমান সমাজৰ ৰাজস্থানৰ মুছলমান সমাজে মুখ্যমন্ত্ৰীক এই দাবী উত্থাপন কৰিছে মুছলমান সমাজে